Diphu Railway Station along Raikom saikhi atum ganja kenep dunlong. Sonsi pini Diphu Railway Station along kaike kerik akuruk asai police atum dode sangse pensi kaike sitame cheroktok kedo pen ajok pini Dimapur pen kevangbom Abadh Assam Express train along ehnut animsopi suhakge lapen arjina pusi chnipon arideng along pen 30.5 alen long pon lapen train minit pho an ke pasanga hutsi long pon lo lapen non amat ke komat nido lang tahai lasi arjubom lang pusi police pen pherang ke athengno nang thandun news desk news 24/7 फोटो माइला माइलो फोटो आराम मारि दिले ना दुई नम्बरটো এফালে দেখাই দিও 3 নম্বৰ Hello? Oh yes. 3.397. Jawang to anda ka dosto itar lege darai. Aare bhai ye chele dekhi. Chele dekhi 2.224. Loko ki bela. Uncle ne video piece barai 1.74. 674 1.117 0.8 ক'ব কিয় প্ৰশ্ন দিবনে নেকি এটা গোপনীয় সূত্ৰৰ যোগেদি আমি গম পাইছোঁ যে অৱধ আছাম এক্সপ্ৰেছৰ যোগেদি গাঞ্জা লৈ যোৱা হৈছিল সেই খবৰ পাই আমাৰ টীম এটা এয়া ডিফু ৰেলৱে ষ্টেচনত উপস্থিত হ'ল আৰু ট্ৰেইনখন যেতিয়া 5 মিনিট ৰখিছিল আমি চাৰ্চ কৰিলোঁ চাৰ্চ কৰি এগৰাকী মহিলা তেখেতৰ পজিশ্যনৰ পৰা আমি 30.5 কেজি সাসপেক্টেড গাঞ্জা উদ্ধাৰ কৰিলোঁ সেই বস্তুখিনি আমি সিজ কৰিছোঁ আৰু আমি যেহেতু কেছটো ৰেলৱে ভিতৰত হৈছে ৰেল ষ্টেচনৰ ভিতৰত হৈছে আমি জিআৰপি সেইখিনি হেণ্ডঅভাৰ কৰিম আৰু তদন্ত সেইমতে আগবাঢ়িব লেডিগৰাকীৰ নাম আমি প্ৰাথমিক যিটো ফুটপোষ্ট কৰিছোঁ তাৰ পৰা সুহকগে বিবি আৰু এবাৰ আৰ্জিনা বুলি কৈছে তথাপি আমি তদন্ত যেতিয়া কৰিম আমি সঠিকভাৱে আমি জনাব পাৰিম হয় মহিলাগৰাকী ডিমাপুৰত উঠিছিল ষ্টেচনত আৰু গুৱাহাটী যোৱাৰ কাৰণে আহিছিল গাঞ্জা ৱেটটো 30.5 কেজি আহিছে বজাৰৰ মূল্যটো এতিয়া মই হিচাপ কৰিব লাগিব দেই মহিলাগৰাকী থাকিব পাৰে হয়তো আমি তদন্ত কৰাৰ পিছত আমি গম পাম